सरुपथाराव आसुनि खुद्रिनाय सरुपथाराव आसुनि दैदेनगिरिफोरा डिब्रुगड़आव आसु मावथिनि सायाव पुलिसनि इनाय आखुनि हेंथायै बे खुद्रिनाय हाबाफारिखौ लायो। थार बिजिरनाय होआब्ला गोख्रोंसिनै सोमावसारनायनि हुमखिबो होयो। अतुल बरा खामानि गैया, बीजेपी सरकार गो बेक, आसाम पुलिस हाय हाय, जोंनो थार बिजिरनाय नांथारगौ बायदि स्लोगानजों गासै थासारिखौ गोमहोयो। अतुल बरा ডিব্ৰুগড় জিলাৰ ডিব্ৰু মহাবিদ্যালয়ত যি ছাত্ৰ একতা সভাৰ নিৰ্বাচনক লৈ যি সদৌখন ছাত্ৰ সন্থা আৰু অসম গণ পৰিষদৰ ভাতৃ ছাত্ৰ সংগঠনৰ মাজত যি মতানৈক্য হৈছিল তাৰ পাছতে কাজিয়া এটা সূত্ৰপাত ঘটিছিল। তাৰপিছত অতুল বৰা ডাঙৰীয়া যেনেধৰণে প্ৰশাসনক ব্যৱহাৰ কৰি যেনেধৰণে তেওঁলোকে আমাৰ ছাত্ৰ সন্থাৰ কৰ্মীৰ ওপৰত যেনেধৰণে বৰ্বৰ আক্ৰমণ কৰিছে, ছাত্ৰ সন্থাৰ কৰ্মীসকলক তেওঁলোকে আমাৰ শ্বহীদ ভৱনত সোমাই তেওঁলোকক চুচৰাই মাৰি লৈ তেওঁলোকক জেললৈ প্ৰেৰণ কৰিছে। তাৰ প্ৰতিবাদত আজি সমগ্ৰ অসমকে লৈ আমি আজি ধনশিৰি মহকুমা ছাত্ৰ সন্থাই আমি অৱস্থান ধৰ্মঘট কাৰ্যসূচী গ্ৰহণ কৰিছোঁ। আৰু ইয়াৰ পৰা আমি মুখ্যমন্ত্ৰী গৃহ বিভাগ তথা অতুল বৰা ডাঙৰীয়াক আমি এটা কথা সকীয়াই দিব বিচাৰিছোঁ। অতুল বৰা ডাঙৰীয়া, আপুনি এই সংগঠনৰ পৰা গৈ সদৌখন ছাত্ৰ সন্থাৰ মজিয়াৰ পৰা গৈ কিন্তু আপুনি কেবিনেটৰ মন্ত্ৰী দায়িত্ব লৈ আছে আৰু সেই ছাত্ৰ সন্থাৰ কৰ্মীসকলৰ ওপৰত যি আপোনালোকে বৰ্বৰ আক্ৰমণ কৰিব লৈছে তাক কিন্তু সময় কেতিয়াও ক্ষমা নকৰে, ছাত্ৰ সন্থাই কিন্তু কেতিয়াও ক্ষমা নকৰে। তাৰ প্ৰত্যুত্তৰ কিন্তু ছাত্ৰ সন্থাই ল'ব। আৰু এটা কথা মুখ্যমন্ত্ৰী ডাঙৰীয়াক এটা কথা সকীয়াই দিছোঁ যে আপুনি যেতিয়া দায়িত্ব লৈছিল, মুখ্যমন্ত্ৰীৰ দায়িত্ব লৈছিল, তেতিয়া আপুনি এটা কথা স্পষ্টভাৱে অসমৰ ৰাইজক জনাইছিল যে প্ৰশাসন কোনো ধৰণে ৰাজনৈতিক হেঁচাত ৰাজনৈতিক বল প্ৰয়োগ কৰি কেতিয়াও কিন্তু ব্যৱহাৰ নহয়, তাৰ কাৰণে আপুনি কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিম বুলি তেওঁলোকে আপুনি কৈছিল। তাৰ পাছতো কিন্তু কেনেধৰণে অতুল বৰা ডাঙৰীয়াই ডিব্ৰুগড় জিলাত তেওঁ প্ৰশাসনক ব্যৱহাৰ কৰি আমাৰ ছাত্ৰকৰ্মীৰ ওপৰত যেনেধৰণে বৰ্বৰ আক্ৰমণ কৰিছে তাৰ উত্তৰ আমাক কিন্তু লাগিব। যেতিয়ালৈকে আমাৰ ছাত্ৰকৰ্মী জেলৰ পৰা আপোনালোকে মুকলি আকাশৰ তললৈ ওলাই নানে তেতিয়ালৈকে আমাৰ কিন্তু এই সংগ্ৰাম যি আছে এই সংগ্ৰাম চলি থাকিব। আৰু যদি আপোনালোকে গণতান্ত্ৰিক আন্দোলনত যদি ভাষা বুজি নাপায় কিন্তু তীব্ৰ আৰু আন্দোলন কাৰ্যসূচী গ্ৰহণ কৰা হ'ব। তাৰ কাৰণে কিন্তু যিকোনো পৰ্যায়লৈ ছাত্ৰ সন্থা যাবলৈ আমি প্ৰস্তুত হৈ আছোঁ। কিন্তু আমাৰ ছাত্ৰ সন্থাৰ প্ৰত্যেকটো ল'ৰাৰ কিন্তু যি ভিতৰত যোনটো কোব পৰিছে সেই প্ৰত্যেকটো কোবৰ কিন্তু হিচাপ ছাত্ৰ সন্থাই ল'ব, সেই কথা কিন্তু আপোনালোকক আমি সকীয়াই দিছোঁ। আপোনালোকে দেখিছে যে অসম চৰকাৰৰ প্ৰত্যক্ষ নিৰ্দেশক ডিব্ৰুগড়ত যি আছুৰ কৰ্মীৰ ওপৰত যি নিৰ্মম বৰ্বৰভাৱে অত্যাচাৰ চলালে তাৰ আমি তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ। আৰু এনেধৰণৰ কাৰ্যসূচীৰ পৰা বিৰত থাকিবৰ কাৰণে আজি প্ৰতিবাদী কাৰ্যসূচীৰ পৰা আমি সকীয়নি প্ৰদান কৰিছোঁ। আৰু এটা দুৰ্ভাগ্যজনক কথা যে বৰ্তমান অসম চৰকাৰখনে যি প্ৰশাসন তন্ত্ৰটো তেখেতলোকৰ ৰাজনৈতিক মুনাফাৰ কাৰণে কিন্তু ব্যৱহাৰ কৰি আহিছে। আৰু এই তেখেতলোকৰ এই ব্যৱহাৰ কিন্তু বন্ধ কৰিব লাগে। আৰু যি অপশাসন, যি অগণতান্ত্ৰিকভাৱে তেখেতলোকে যি শাসন ব্যৱস্থা চলাম বুলি ভাবিছে সেই কাৰ্য অতি শীঘ্ৰে বন্ধ হ'ব লাগে। অন্যথা কিন্তু অনাগত দিনত কিন্তু ইয়াতকৈ আমি ছাত্ৰ সন্থাৰ অসমৰ ৰাইজৰ সহযোগত, ধনশিৰিবাসীৰ ৰাইজৰ সহযোগত আমি কিন্তু ইয়াতকৈ তীব্ৰতৰ আন্দোলন কাৰ্যসূচী গ্ৰহণ কৰিবলৈ বাধ্য হ'ম। নিশ্চয়কৈ যেতিয়া ডিব্ৰুগড় জিলা ছাত্ৰ সন্থা আৰু তিনিচুকীয়া জিলা ছাত্ৰ সন্থাই জিলা বন্ধ ঘোষণা কৰিছিলে তাৰ পাছতে দেখিবলৈ পোৱা গৈছে যে অসম চৰকাৰখনে কিছুমান যি তেখেতলোকৰ প্ৰশাসন তন্ত্ৰটোৱে কিন্তু আমাৰ সাধাৰণ সম্পাদকগৰাকীক তেখেতলোকে ষড়যন্ত্ৰমূলকভাৱে তেখেতৰ ওপৰত যি আইনী ব্যৱস্থা গ্ৰহণ কৰিব বিচাৰিছে সেই কথা কেতিয়াও সহ্য কৰা নহ'ব। আমাৰ এই গণতন্ত্ৰৰ যি আমাৰ অধিকাৰ, আমি গণতান্ত্ৰিকভাৱে আন্দোলনৰ কাৰ্যসূচী হাতত লৈছোঁ। আৰু এই ক্ষেত্ৰত যদি প্ৰশাসন তন্ত্ৰটোৱে যদি এনেধৰণে অগণতান্ত্ৰিকভাৱে যদি আমাৰ ছাত্ৰকৰ্মীৰ ওপৰত বা আমাৰ সাধাৰণ সম্পাদকৰ ওপৰত যদি এনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ যায়, এই আহি থকা দিনবিলাকত কিন্তু ইয়াতকৈ কিন্তু তেখেতলোকে তীব্ৰতৰ আন্দোলনৰ সন্মুখীন হ'বৰ কাৰণে সাজু থকাটো ভাল।